হাই গাইজ নমস্কাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গাইজ আজি মোৰ আজি আমাৰ মানে পূৰা বেয়া আৰু আপোনালোকৰ চাগে খবৰটো ভালো হ'ব পাৰে কিছুমান জেগাত মানে আমাৰ আজি কি হ'ল ঘটনাটো আজি আমাৰ বহুত ডাঙৰ বতাহ বৰষুণ দিলে একদম গোটেই মানে বতাহ বৰষুণ দিছে ন চব গোটেই ঘৰ চৰ গছ চছ মানে আমাৰ ঘৰটো ভাঙিলে অলপকৈ নহয় মানে পাকঘৰটো আমাৰ গোটেই মানে ফুটা ওলাই গ'ল আৰু বৰফো পৰিছিলে ন সেইকাৰণে গোটেই বৰফ পৰি ফুটা ওলাই গ'ল পাকঘৰটো আৰু আমাৰ ঘৰটো ভাঙিলে মানে তামোল গছ পৰিলে সেইকাৰণে ভাঙি গ'ল তাৰপিছত আমাৰ তামোল গছ ঢেৰ ভাঙিলে মানে সেইফালে পাপা চিঞৰি আছে ককাক মাতিলে কৈ গোটেই মানে কৈছোঁ নহয় এইবোৰ গছ চক গাইজ ভিডিঅ' আপোনালোকক দেখাম কি হৈছে আমাৰ ঘৰ কি নষ্ট হ'ল আৰু সেইফালে বোলে মাহঁতে কিবা কৈ আছে আৰু এইবোৰ আৰু একদম চব ভাঙিলে এতিয়া বৰষুণ আহিলে যেনিবা বতাহ বৰষুণ চব এৰিলে আৰু বৰফো ঢেৰ পৰিলে ভিডিঅ' চিডিঅ' কৰি থৈছোঁ আপোনালোকক দেখাম আৰু এইবোৰ আমলৰি গোটেই গছ চছ আমাৰ গোটেই ঢেৰ ভাঙিলে মানে কৈছোঁ নহয় আমাৰ বহুত নষ্ট হ'ল কি হ'ব জানো বহুত নষ্ট হ'ল আপোনালোকক কোন জেগাত বতাহ বৰষুণ দিছে কমেণ্ট কৰি জনাবচোন আজি বহুত মানে আমি ঘৰত আৰু এটা কথা মানে আজি আমি ঘৰত মানে ঘৰতো কোনো নাছিলে আমি মানে সৰু পোৱালিকেইটা আছিলোঁ মামাৰ ঘৰ ভণ্টি আৰু ভাইটি আছিলে আৰু আমাৰ ঘৰৰ ভণ্টি আৰু মই আছিলোঁ আৰু সৰু ভণ্টিক আনিব গ'ল মায়ে স্কুলৰ পৰা তাৰপিছত আৰু পাপা আছিলেগৈ আইতা ঘৰত মামা ঘৰত কাইলৈ নাম পাতিব মানে সেইকাৰণে পাপাই ইয়াত কাম কৰিছিলেগৈ তাৰপিছত আৰু আমি আছিলোঁ আৰু আইতা আছিলে যেনিবা আমাৰ সেয়া আৰু কি ক'লে গোটেই মানে ভয়তে একদম পূৰা হেৰি হৈ গৈছিলোঁ আৰু এতিয়া বহুত নষ্ট হ'ল আৰু উপায় নাই এতিয়া কি হ'ব জানো তেনেহ'লে ভিডিঅ'টো চাই থাকক চব দেখাম কি নষ্ট হ'ল আমাৰ এইবোৰ বৰফ দেখিছেনে গোটেই বৰফ এয়া দেখিছেনে তামোল গছ কেনেকৈ ভাঙি পৰিছে আৰু এয়া গছো ভাঙি পৰিলে দুজোপা আৰু এইফালে দেখিছেনে চব ভাঙি পৰিলে গোটেই আৰু এইটো আমলৰিটো ভৰি পৰিলে আৰু এয়া ভণ্টিয়ে বৰফ বুটলি আছে আৰু এয়া পাকঘৰৰ টিং দেখিছেনে গোটেই ফুটা হৈ গ'ল এইবোৰ গোটেই কিবা কিবি লেতেৰা পৰিলে অলপ পদূলি ফালে ওলাই আহিছোঁ কি হৈছে নাজানো চব খাইছোঁ এইফালে আমাৰ কলগছ চলগছ গৰম চল গোটেই ভাঙিলে কি হ'ব জানো এইফালে আইতা এজনী আহিছে ক'ৰ পৰা আহিলে আইতা ডিমাপুৰ পৰা আহিলে আৰু এয়া আমাৰ মায়ে কলগছ কাটি আছে এইফালে গোটেই এইফালে মন্দিৰৰ এইফালে ফুল তামোল গছ ভাঙিলে আৰু এয়া একো হোৱা নাই আৰু এহেঁতৰ ঘৰ আমাৰ ওচৰৰ মানুহ ঘৰৰো ভাঙিলে তামোল গছ ভাঙিলে ঢেৰ ভাঙিলে সেইবোৰে আৰু আমাৰ ঘৰৰ মানে বহুত নষ্ট হ'ল আজি এইবাৰ চব বস্তু নষ্ট গোটেই আমাৰ ঘৰৰ ওচৰৰ আৰু এইফালে আইতাই কিবা কৈছে এইবোৰ বোলে আইতাই কৈছে কিবা বৰফবোৰ বোলে বটলত ভৰাই থ'ব লাগে এতিয়া বোলে জুই পুৰিলে লগালে ভাল হয় জুইয়ে পুৰিলে বোলে কিবা দি দিব লাগে বোলে বৰফ পুৰিলে মানে ঠাণ্ডা হয় আইতাজনী
এইবোৰে আৰু গাইজ গোটেই চেচ আমাৰ ঘৰটো এইবোৰ দেখিছে আৰু তামোল গছ পৰিলে কাৰণে আমাৰ মানে ঘৰতে পৰি গ'ল ন সেইকাৰণে ভাঙি থাকিলে ঘৰটো এইটোকে এইবোৰ তামোল পৰিলে গোটেই বুটলি থৈ দিছোঁ তামোল আৰু আমাৰ এই চাইকেলকেইখনো দেখিছেনে গোটেই অৱস্থা নাই এয়া কঁঠাল গছো সৰি পৰিলে এজোপা আছিলে কঁঠাল গছ এইবোৰ কঁঠাল এইবোৰ শাক খাব লাগিব এইবোৰ ভাত খাম গোটেই ভাঙি পৰিলে এইবোৰ আৰু দেখিছে নহয় এইবোৰ তামোল গছো ভাঙি পৰিলে এইবোৰ তামোল গছ গোটেই পাপা এতিয়া ঠিক কৰিলে বাৰু দেখিছেনে এয়া কি অৱস্থা হৈছে এখন লেট্ৰিনৰ দৰ্জা আৰু এইখন বাথৰুমৰ দৰ্জাৰ বৰফ পৰি ভাঙি থাকিলে আমাৰ মানে আচলতে এইফালে এনেকৈ ঘৰটো হৈ এনেকৈ পৰিলে চাগে সেইকাৰণেই গোটেই ফাটি থাকিলে অ' মাই গড কি হ'ব এনেকৈ আছিলে মানে আমাৰ এতিয়া গধূলি হ'ল যে ভালকৈ দেখি নাপাব আপোনালোকে এনেকৈ হৈছিলে যে এনেকৈ পৰিলে চাগে গোটেই তলফালে ফটা নাই ওপৰডোখৰত পৰিলে